Hey guys, welcome back to my YouTube channel. Guys, welcome back to my YouTube channel. Take seven. Action. Hey guys, good morning and welcome to my first vlog. তো গাইজ বহুত দিনৰ পৰা ভাবি আছিলোঁ ব্লগ বনাম বুলি, কিন্তু কিছুমান কাম আৰু প্ৰব্লেমৰ কাৰণে বনাব পৰা নাছিলোঁ। তো আজি হাতত মোবাইলটো লৈ এনেকৈ এইফালে চাওক পথাৰলৈ ওলাই আহিছোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি। মানে বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে ব্লগ দিম বনাম, কিন্তু টাইমটো এনেকৈ মিলাব পৰা নাছিলোঁ। তো আজি অকণমান ফ্ৰী টাইম পালোঁ, ওলাই আহিলোঁ ব্লগ আজিৰ পৰা মুঠতে ষ্টাৰ্ট কৰি দিওঁ আৰু, ৰখিবলৈ সময় নাই আৰু যিহেতু। তো গাইজ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, তো সেইটো কাৰণে বিশেষ আজি একো নেদেখাওঁ আপোনালোকক। তো মোৰ পৰিচয়টোকে দি দিছোঁ। মোৰ নাম দীপ পাথৰী, মোৰ ঘৰ গোলাঘাট মেৰাপানীত। আৰু এটা কথা আছিল, মোৰ এই চেনেলটো প্ৰায় দুবছৰমান আগতে খোলা আছিল। তো আগত মানে সেই ষ্টেটাছ ভিডিঅ' বনাই আপলোড কৰি আছিলোঁ। এতিয়া প্ৰায় বহুদিনেই হ'ল ভিডিঅ' বনোৱা নাই, আপলোড কৰা নাই, আৰু ভাবিলোঁ মানে কি এতিয়াৰ পৰা ব্লগ দিম বুলি এই চেনেলটোতে। তো আগত আছিলে দীপ অফিচিয়েল, এতিয়াৰ পৰা হৈ গ'ল আপোনাৰ দীপ ব্লগছ। তো আগত যেনেকৈ মৰম দি আছিলে আগৰ ভিডিঅ'বিলাকত, ঠিক তেনেদৰে এতিয়াও নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁ, যিহেতু সেইবিলাকতো এনেকৈয়ে মৰম দিব বুলি সকলো প্ৰায় আশা ৰাখিলোঁ। তো আৰু যদি কোনোবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যন